নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই কৰিব নেকি বলিউডৰ ছবিত অভিনয়। বলিউডৰ জনপ্ৰিয় অভিনেতা ঋতিক ৰোশনৰ লগত প্ৰীতি কংকনাৰ এই ফটোখন সামাজিক মাধ্যমত দেখি বহুতৰে মনত প্ৰশ্ন উদয় হৈছে। যদি প্ৰীতি কংকনাই বলিউডৰ ছবিত অভিনয় কৰে তেতিয়াহ'লে এই ছবিখনৰ নাম কি আৰু আমি কেতিয়া উপভোগ কৰিবলৈ পাম এই বলিউডৰ ছবিখন। বিভিন্ন ধৰণৰ প্ৰশ্ন মনত উদয় হৈছে এতিয়া জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা অনুৰাগীসকলৰ মাজত। আচলতে প্ৰীতি কংকনাই বলিউডৰ জনপ্ৰিয় অভিনেতা ঋতিক ৰোশনৰ লগত এটি বাণিজ্যিক বিজ্ঞাপনত অভিনয় কৰিব। বলিউডৰ জনপ্ৰিয় অভিনেতাজনৰ লগত অসমৰ অভিনেত্ৰীগৰাকীক দেখি বাৰু আপোনালোকৰ কেনে লাগিছে? আপোনালোকৰ মতামতবোৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। প্ৰীতি কংকনাৰ অভিনয় চাই যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানে। আকৌ এটা নতুন ভাল খবৰৰ সৈতে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে মই আজি অসম বাৰ্তা চেনেলৰ পৰা ইমানতে বিদায় ল'লোঁ।